आगे दी न नमस्कार बंधुসকল स्वागतम জানাইছো আজি আপোনালোকক অন্য এটা ভিডিঅ'লে আৰু আজি যেহেতু যাবলৈ লৈছো ইকো কেম্প ঘৰৰ পৰা ধুনীয়াকৈ ওলালো ভাত পানী খাই মেলি অলপ কাম আছিল কাম বন কৰিলো আৰু এতিয়া লেটস গো টু ইকো কেম্প মোহৰ কেম্পত এজন আছে লগৰজনক ধুনীয়াকৈ ল'ব লাগিব লৈ মেলি আমি সিধা যাম ইকো কেম্প অকণমানত আৰু যেহেতু আজি দেওবাৰ এইখনতে এখন দোকান আছিলে খোলা যাওঁতে টেম্পাৰখন লগাই যাব লাগিব যিহেতু মালে মোবাইল এটা লৈছিলোঁ চিধা যাব লখিমপুৰ বাওঁফালে যাব আপোনালোকৰ ঢকুৱাখানা আৰু ৰাইট চাইডে যাব লাগিব NSPC ধূলি আৰম্ভ হৈ গ'ল আগতো ধূলিটো একোৱে নেদেখিবই ঘপক কেনে ব্ৰেক মাৰি ইফালে ছিগনেল দিছে নতুনকৈ চলা আছে নে কি এনে প্ৰথমতে গাড়ীখনে এবাৰ ভিডিঅ' নকৰিলোঁ মই এবাৰ এফালে ছিগনেল দিছে এবাৰ এইটো চাইডে ছিগনেল দিছে এবাৰ আকৌ মাজত ছিগনেল দিছে আকৌ এবাৰ এফালে ছিগনেল দিছে সম্ভৱ গাড়ীখন মানুহজনে নতুনকৈ চলাইছে সেইটো কাৰণে এফালে অকণমান টাইম পোৱাৰ কাৰণে বোলো কিনো কৰিম সেইটো কাৰণে চিধা যাওঁ বোলো ইকো কেম্প ঘৰৰ ওচৰতে থাকি পেলাই ইকো কেম্পখন আজিলৈকে দেখাই নাই সেইটো কাৰণে বোলো ইকো কেম্পটো গৈ পেলাই আমি চাই আহোঁগৈ আৰু আপোনালোককো দেখুৱাওঁ ইকো কেম্পৰ কিছু পৰিৱেশ ইকো কেম্পটো ভিডিঅ'ত আগে পিছে চাই থাকোঁ কিন্তু ইকো কেম্পটো আজিলৈকে দেখা নাই আৰু আমাৰ বেংকতে নতুনকৈ এজনে মানে জইনিং কৰিছিলে যুগল কাৰ্ডং বুলি কয় সেইজনৰ তাত যাওঁ সেইজনক পিক আপ কৰি ধুনীয়াকৈ সেইজনৰ লগত যাম ইকো কেম্প আৰু যিহেতু ইকো কেম্পটো ইমান বিশেষকৈ মই চিনি নাপাওঁ এতিয়া মোৰ লগত যিজন আছে সেইজনে যদি চিনি পায় তেতিয়াহ'লে সেইজনৰ লগত যাবগৈ লাগিব নহয় গুগল মেপ আছে আমাৰ সাৰথি সেইটো এটা ডেল্টিবোৰ বহালে নতুনকৈ গুগল মেপৰ সাৰথি লৈ পেলাই আমি ওলামগৈ ইকো কেম্পত অকণমান বহি মেলি অকণমান প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাম আৰু দুখনমান ধুনীয়াকৈ ফটো উঠিম আজিলৈকে মই বাইকখন লোৱাৰ পৰাই মনৰ পচন্দ এখন ভাল ফটো উঠাই নাই আৰু যিহেতু DSLR নাই মোবাইলতে ভিডিঅ' বনাওঁ মোবাইলতে ফটো উঠিম মোবাইলতে ইনষ্টাগ্ৰাম ইউটিউবত এডিটিং কৰি আপলোড কৰিম কিন্তু আপোনালোকে এতিয়া যিদৰে মৰম ভাল পোৱা আশীৰ্বাদ দি আছে এনেদৰে মোক যাতে সদায় দি থাকে লেফ্ট চাইডে গ'লে পাই যাম NSPC ইকো কেম্প এতিয়া একবাৰ মই যুগলক ফোন কৰিলোঁ তাৰ নামটো হৈছে যুগল এতিয়া সি ক'ত আছে এইকণতে ৰৈ মেলি ফোন কৰি চাই লওঁ সি ক'ত আছে দিয়ক যাওঁ দেই এইফালে খুৰা মই আগতে লোন দিছিলোঁ খুৰা এটা ধুনীয়াকৈ তামোল এখন খাই ল'লোঁ তামোলখন খাই মেলি এতিয়া আমি যাব লাগিছিলে এইফালে কিন্তু যুগল বোলে আগত আছে বুলি কৈছে যুগলক এতিয়া ধুনীয়াকৈ সেইখনত লৈ লওঁ লৈ পেলাই যাওঁ আৰু মোহৰি কেম্প আহিলে মানে খুৰাজন বিৰাট ভাল পায় মোক তামোল এখন খুৱাই আৰু পুৰা সেই পাই গ'লো যুগলৰ ওচৰত এতিয়া মই কোনফালে গ'লোঁ গম পাইছা নাই তুমি কি বুলি কৈছিলা কচুতলি এইফালে যোৱা নাই এই আগৰ যিটো মোহৰি কেম্প আছিলে মোহৰি কেম্পৰ কাষৰ ৰাস্তাদি গৈ পেলাই মই যুগলৰ ওচৰত গৈ তাত পাই গ'লোঁ যুগল গা পা ধোৱা হ'ল নাই গা পা ধোৱা হৈ গ'ল বোলে এতিয়া ধুনীয়াকৈ গাটো ধুই যাব লাগিব ইকো কেম্প এতিয়া যুগলৰ ঘৰত গৈ পেলাই ধুনীয়াকৈ তামোল এখন খাই চিধা যাম আমি ৱেটো কি আছিলে ইকো কেম্প আৰু ধুনীয়াকৈ কাৰ্ডুঙৰ ইয়াত চাহ তাহ খালোঁ তামোল চালি খালোঁ এতিয়া কাৰ্ডুঙৰ গৈছোঁ চলাবলৈ মই বহিম পিছত মোৰ দেহা বেলেগে আকৌ বচন দি মোৰ দেহা কি মজা চিকচিকীয়া হৈছে দিছে লেটছ গো টু
আৰু হাইৱেত এফালে উঠি গ'লোঁ, এইফালে আছিলে কাৰ্ডুঙৰ ঘৰ। কাৰ্ডুঙে ধুনীয়াকৈ চলাই আছে। আৰু এতিয়া মই বহিছোঁ পিছত। আজি পিছৰ পৰা মটৰ ব্লগিং কৰিছোঁ। মানুহজনে মোবাইলটো থ'বলৈ জেগা নাই, পিছফালে কমত ভৰাই লৈছেগৈ। আৰু এইকণতে এজন ৰাইডাৰক লগ পাইছোঁ। ব'লা আগত বোলে চাওঁ, এজন ৰাইডাৰ নিব। ৰাইডাৰ এজন মটৰ ব্লগিং কৰে। হ'ব। আৰু এইটো এটা আছে, এখন গাহৰি ফাৰ্ম। গাহৰি ফাৰ্মখনৰ কথা কৈছিলে, এইখনে গাহৰি ফাৰ্ম। গাহৰি ফাৰ্ম পাৰ হৈ পেলাই যাব লাগিব নেকি? গাহৰি ফাৰ্মৰ আগেদি ন? গাহৰি ফাৰ্মৰ এই ভাইটিকেইটাকে সুধি লওঁ বোলা। এখন কৃষি গৱেষণা প্ৰতিষ্ঠান গাহৰি ফাৰ্ম, এইকেইটাকে সুধি লওঁ। ভাইটি ইক' কেম্প কোনফালে যায়? আগেদি ন? বোলে অঁ, ভাইটিকেইটাক ধুনীয়াকৈ সুধি ল'লোঁ। আৰু এতিয়া যাব লাগিব এফালে চিধা ইক' কেম্প। ভাইটিকেইটাক সুধিছে ব্লগ বনাই আছা নি বোলে। এইকেইটা ৰখিবলৈ কৈছে। ভাইটিকেইটা চিনি পাইছে নেকি? এইটো ৰাস্তা হয় নে নহয় নে ইক' কেম্পলৈ? এতিয়া ক'ত যাব লাগিব? অঁ ভাইটি কোনফালে যাব লাগিব? কোনফালে যাব লাগিব? তাতে গৈছা নি? বোলে ভাইটিকেইটাও চাইকেল লৈ গৈ আছে বোলে। মজা। তেনেকৈ সোধা হ'ল কিমান দূৰ যাব লাগিব ঠিক নাই। কাৰ্টুন কেনেকুৱা লাগিছে? একদম বঢ়িয়া। আগে পিছে আহিছা নে কেম না? আগত বহুত দিনৰ আগত আহিছোঁ। বহুত দিনৰ আগত আহা? পাহৰিছোঁ নহয়, 2 বছৰ আগত। মানে ইয়াত তুমি এতিয়া যাৰ ঘৰত আছা, তোমালোকৰ বৰমাৰ ঘৰ নহয়? বৰ্তাহঁতৰ ঘৰ, বৰমাহঁতৰ ঘৰত থাকি তুমি আহিছা। কিন্তু মই গোগামুখৰ ল'ৰা হৈ পেলাই মই আজিলৈকে ইকুকে মুখা নাই। আৰু সোৱণশিৰি নদীখন নিশ্চয় ওচৰতে পাই গ'লোঁ। আৰু এইটো সোৱণশিৰি ইক' কেম্প। তোমাৰ ফোন আহি আছে। আৰু বাইকখন ইয়াতে ৰখাই লওঁ আৰু ধুনীয়াকৈ ইক' কেম্পৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাম। ফাইনেলি পাই গ'লোঁ ইক' কেম্প। এইফালে যুগল গাৰ্ডন। তুমি কিমান বছৰ মূৰত আহিছা? 2 বছৰ পিছত। 2 বছৰ মূৰত। 2 বছৰ পিছত যুগলক চলাবলৈ ধুনীয়াকৈ যুগল গাৰ্ডনে মোক আহি পোৱাই দিলেহি ইক' কেম্প। এতিয়া ইয়াত ধুনীয়াকৈ ইয়াত মানে ভিডিঅ'ত প্ৰায় দেখি আছিল ইয়াৰ ওপৰত উঠা। এইটো আৰ্মিত কিবা ট্ৰেইনিং হেৰি কৰা নেকি? NCC কিবা কিবি ট্ৰেইনিং মাৰে ইক' কেম্পত। মানে ট্ৰেইনিং দিয়ে, পুলিচৰ কিবা ট্ৰেইনিং দিয়ে চাগে। ইমান বিশেষকৈ নাজানো, কিন্তু যিমানটো মানে মই মানে ভাবিছোঁ সিমানটো হ'ব লাগে। আৰু এখন ধুনীয়াকৈ কেম্প আছে দেখিছেনে? ধুনীয়াকৈ কেম্পত ধুনীয়াকৈ মানে এটা নেচাৰেল হেৰি ল'ব পাৰি আৰু ফিল ল'ব পাৰি। পিয়ৰ অক্সিজেন। আৰু কাষতে আছে সোৱণশিৰি নদীখন। আৰু এইটো হৈছে সম্পূৰ্ণ ইক' কেম্প। ইক' কেম্প মানে গোটেইখন কেম্পে আছে দেখিছেনে? এফালে এটা কেম্প আছে, সেইফালে এটা কেম্প আছে। গোটেই আৰ্মি আৰু পুলিচবোৰ যিটো ষ্টাইলত থাকে তেনেকুৱা। আমাৰ দেউতাও আৰ্মি আছিলে, কিন্তু মানে এইখিনি বস্তু এই টিউপালকেইখন আমাৰ ঘৰতো আছে এতিয়া বৰ্তমান কেম্প কৰা। আৰু পানী মানে বিৰাট হেৰি নহয়। এতিয়া আমাৰ বৰ্তমান ট্ৰেক্টৰত লগাই থোৱা আছে। আৰু ইয়াত এতিয়া ওপৰত উঠিবলৈ চেষ্টা কৰি চাম ইয়াত এতিয়া কেনেকুৱা হয়। এতিয়া আমাৰ উঠিবলৈ লৈছে যুগল গাৰ্ডন। এই লেটছ গো। একদম ওপৰ শিপালৈকে যাব লাগিব। প্ৰকাশ ওপৰদি ট্ৰেইনিঙত যায় সেইটো ষ্টাইলত আজি মই প্ৰথম কৰি চালোঁ। আৰু এইফালে আছিলে যুগলে ধুনীয়াকৈ মোক ভিডিঅ' কৰি দিলে। আৰু এতিয়া কিছু পৰিৱেশ। আৰু ইয়াত কি আছে এক্টিভিটি কৰিব পাৰে? গোগামুখৰ টাউনৰ পৰা আহি আপোনালোকে গোগামুখৰ পৰা প্ৰায় আপোনাৰ 4-5 কিলোমিটাৰমান হ'ব ইক' কেম্প। মোহৰি কেম্পৰ পৰা ইয়ালৈ 3 কিলোমিটাৰমান হ'ব। মানে এটা শান্তি ধুনীয়া পৰিৱেশ আছে। আৰু আপোনালোকে যদি কিবা কিবি খানা পিনাও খাওঁ বুলি কয় ধুনীয়াকৈ ইয়াত আহিব পাৰে। কাষতে আছে সোৱণশিৰি নদীখন। ধুনীয়াকৈ আহি আপোনালোকে ইয়াৰ কিছু পৰিৱেশ মানে এনজয় কৰিব পাৰে, অলপ মানে ৰিলেক্স ফিল কৰিব পাৰে। আৰু
কাৰ্ডঙাম ভাগৰ ব্লগটো প্ৰথম চাই আছে ইয়াত কেনেকুৱা লাগিছে ভাল লাগিছে নে একদম বঢ়িয়া মই ইউটিউবত ভিডিঅ' বনাওঁ বুলি আজি মানে প্ৰথম চোৱা নাই জানো কেনেকৈ গ্ৰ'থ হ'ব তোমাৰ তাকেহে থেংক ইউ আৰু এইকণতে এটা বহি আছোঁ এইফালে এতিয়া বিজয় যদি ভিডিঅ'টো চাইছোঁ বিজয়ক ধুনীয়াকৈ ফেমাছ হৈ গৈছে বুজিছা বিজয়ে ভিডিঅ' তোলাবলৈ লাষ্ট কৰে মোৰ লগৰ এজন আছে মোৰ সখী ভিডিঅ' তোলাবলৈ লাষ্ট কৰে ধুনীয়াকৈ ভিডিঅ' চাই আছে আৰু এতিয়া আপোনালোকে চিনেমেটিক শ্বটকেইমান দেখিলে কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া এইটো যিহেতু ইয়াত মানে UK07 ৰাইডাৰ আহিছিলে বিকাশ চেত্ৰী বিতুপন দাহঁত যেতিয়া আহিছিলে ইয়াত আহোঁতে ইয়াতে ধুনীয়াকৈ মিট আপ হৈছিলে এইটো হেৰিয়ত এইটো লোকেশ্যনতে মিট আপ হৈছিলে আৰু ঘৰৰ ওচৰতে থাকি মই তেতিয়া লখিমপুৰ NN কলেজত পঢ়ি আছিলোঁ পঢ়ি থাকোঁতে তেতিয়া মই আহিব নোৱাৰিলোঁ আৰু এতিয়া যিহেতু বেংকত জবটো কৰিবলৈ ল'লোঁ আৰু কওঁতে সোমবাৰৰ পৰা শনিবাৰলৈতো সময় নাপাওঁ যিদিনাখন মানে সময় পাওঁ সেইদিনাখন ঘৰত যিটো কাম বন কৰি থাকোঁতে যায় আৰু আজি যিহেতু আগবেলা অলপ কাম আছিলে কাম বনখিনি কৰিলোঁ কৰি পেলাই এইফালে যুগলক লগ ধৰিলোঁ যুগলক লৈ পেলাই বোলো ইক' কেম্পক কিছু পৰিৱেশ আপোনালোকক দেখুৱাওঁ সেইটো কাৰণে এতিয়া ধুনীয়াকৈ আহিলোঁ কেইটামান পৰিৱেশ ইক' কেম্প চাবলগীয়া ইমান বিশেষ নাই ধুনীয়াকৈ কেম্পটো আছে আৰু মানুহে ইয়াতে ধুনীয়াকৈ খোৱা বোৱা কৰিব পাৰে থকা মেলাৰ ব্যৱস্থা আছে এইফালে ৰিজৰ্ট আছে ইয়াত বহা মেলা ধুনীয়াকৈ কৰি খাব পাৰে আৰু কাষতে এটা মজা ভিডিঅ' শ্বুট কৰিবলৈ এটা মজা প্লেচ হয় আৰু ধুনীয়াকৈ ফটো চটো অলপ মৰা হৈ গ'ল আৰু এইটো একদম বিৰাট এটা টেম নে তম্বু বুলি কয় ন এখন তম্বু একদম ইয়াত ধুনীয়াকৈ মিটিং চিটিং কিবা হ'লে মানে খোৱা বোৱাও হয় আৰু ধুনীয়াকৈ মিটিং মাটাঙো হয় আৰু তাৰ কাষতে একদম সোৱণশিৰি নদীখন এইটো এটা সোৱণশিৰি এইখনো সোৱণশিৰি নদী এখন কিন্তু এটা ফিচাৰী টাইপৰ লাগিছে হা ব্লু লাগিছে আৰু এইফালে পৰিৱেশ চাওক এনেকুৱা জেগাত মজাকৈ বহি এইখনত কিবা এটা ধুনীয়াকৈ চাহ একাপ লৈ চাহ একাপ খাব পাৰিলে ভাল আছিলে কিন্তু কি শান্তি পৰিৱেশ ভিউ একদম মজা আল্টিমেট কিবা এটা কৰি আছে বোলে কি কৰিছে এইটো ভঙা চিঙা এইটো কি আনিছিলে হা আপোনাৰ ঘৰ ক'ত 50 টকা ঘৰ ক'ত অকণমান খাই বৈ আছে নেকি পুৰা চেন পুৰা মাৰি আছে এই বস্তুটোৰ দামটো ওচৰলৈ গ'লোঁ বোলে সেই 50 টকা লাগিব আৰু ইক' কেম্পৰ এটা বস্তু ভাল লাগিছে কিবা আপোনালোকে যদি আহে ডাষ্টবিন হিচাপে বস্তু ইয়াত থ'ব আৰু ইয়াত ধুনীয়াকৈ বিতুপন দাহঁত আৰু UK07 ৰাইডাৰ এইটো হেৰিয়তে ধুনীয়াকৈ মিটিং কৰা হৈছিলে এইটো হৈছে মজা প্লেচটো আৰু ধুনীয়াকৈ ইয়াত এতিয়া কিবা এটা খাই লওঁ যুগলে মই কিবা এটা খাই মেলি আৰু বাহিৰৰ অলপ কিছুমান পৰিৱেশ আছে আৰু ইক' কেম্পৰ যিটো লোগো তাত দুখনমান ধুনীয়াকৈ ফটো উঠিব লাগিব ফটো উঠি যাব লাগিব চিধা ঘৰ আৰু ধুনীয়াকৈ ইয়াত ফটো চটো মই হ'লে চবেই ফটো চটো কৰি আছে আৰু এফালে আছে এইটো কাৰ্ডং আৰু এফালে ধুনীয়াকৈ যাওঁ কিমান ভাল পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ইক' কেম্পত আজি প্ৰথমবাৰ আহিলোঁ তোমাৰ আজি কাৰ্ডঙৰ আজি ছেকেণ্ড টাইম নহয় জানো ছেকেণ্ড টাইম আৰু যি কি নহওক আজি ছানডে ৰাইড বুলি ইক' কেম্পত আহি গ'লোঁ হ'ল আৰু বহুত মানুহে ইয়াত একদম ফটো শ্বুট কৰি আছে আৰু ইক' কেম্প এইটো ইক' কেম্প বহা চিন আৰু ধুনীয়াকৈ বনফায়াৰ হ'ব আৰু কেম্প হ'ব আপোনালোকে আহে যদি ধুনীয়াকৈ ইয়াত আহিব পাৰে আৰু কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি যিহেতু দেওবাৰ আছিলে দেওবাৰ অফিচ নাছিলে ঘৰৰ কাম বন কৰি মেলি পেলাই অকণমান আপোনালোকক কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ কেতিয়াও নাপাহৰিব যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটোলৈ যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে আমাৰ কাৰ্ডং আছোঁ মই আছোঁ আজিলৈ তেতিয়া মই প্ৰকাশ বৰা বিদায় লৈছোঁ আজি
বাই বাই। আছে কত বাধাৰে ওজন গানৰে